আমি যেতিয়া বিজেপিটো নাছিলে আমি বাঙালী সমাজে এইটো বিজেপি আনিছিলোঁ ইয়াত বিজেপি আনি পেলাই এতিয়া আমাৰ এনেকুৱা হাৰাশাস্তি দি আছে বিজেপিক জিতাই পেলাই এতিয়া আমি ভীতি চাৰা হৈ আছোঁ গতিকে আমি এতিয়া প্ৰধানমন্ত্ৰীক চবৰ ওচৰত কৈ আছোঁ যে এইটোৰ কিবা এটা সুব্যৱস্থা কৰক নহ'লে আমি এইটো মাটি নেহেৰোঁ যদি ইয়াত ভাঙিব আহে আমি জান দি দিম তেতিয়া মাটি নেহেৰোঁ জিচিপি আহিলে জিচিপি তলত হ'লে আমি পৰি থাকিম তেতিয়া আমি নেহেৰোঁ মাটি কাৰণ ইয়াতে আমি সৰুৰ পৰা ডাঙৰ হৈ আছোঁ যাম ক'ত আমি যাৱাৰ পৰা কোনো ৰাস্তাই নাই আমি ইয়াত সৰুৰ পৰা ডাঙৰ হৈ গৈছোঁ আৰু আমি বাচিম কেইদিন আৰু আমাৰ ল'ৰা ছোৱালী যাব ক'ত আমি ক'ৰবাত মাটিও ল'ব পৰা নাই ক'তো যাব কিবা একটা সুব্যৱস্থা নাই আজি আমাৰ ইয়াত আমাৰ ছাৰ দৰসিং ৰহা আহিছিলে আহি পেলাই তেনেকুৱা এটা কথা কৈ গৈছে আমাৰ অল বৰবিলত বা অল কাৰ্বি আংলঙত যিমান বঙালী আছে চবক এটা এটা কৰি উঠাই টোপলা বান্ধিব বুলি দিছে আমি তাৰ কথা এতিয়া কি কৰিম আমি কি ভোট আজি কালিৰ পৰা পৰি ভোট আমি যাম ক'ত ইয়াৰ কাৰণে আমি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰত আবেদন জনাইছোঁ যে আপুনি এটা সুৰক্ষা বা এটা সুৰক্ষাৰ ব্যৱস্থা কৰক আৰু যদি এইটোৰ যদি আমাৰ সুৰক্ষা নকৰে বা কিবা এটা সুব্যৱস্থা নকৰে আমি ভোট বৰ্জন কৰিব বাধ্য হ'ম তেওঁ কৈছে ইয়াৰ পৰা আমি যিমান বঙালী আছোঁ আমি ইয়াত কাৰ্বিৰ লগত 1,09,000 ভোটাৰ আছোঁ আমি চবক বোলে টোপলা টপলি বান্ধিব দিছে বান্ধাৰ পিছত আমি ক'ত যাম আমি ইয়াতে বুঢ়া হৈ গৈছে আমি ইয়াতে জন্ম কৰিম আমাৰ দেউতাও ইয়াতে ডাঙৰ দীঘল হৈছে আমি ইয়াত 80 বছৰলৈকে বয়সত 80 বছৰলৈকে আমি ইয়াতে আছিলোঁ ইয়াত 80 বছৰ থকাৰ মানুহটো আমি ক'ত যাম আমি যদি ইয়াত যাবলৈ যদি হয় তেনেহ'লে আমি লৰিয়ে যাম আমি নেৰিম কাকো আমি যদি ইয়াত পৰা যাবলৈ হয় তেনে আমি লৰিম ইয়াত যি হওক আমি বাঙালী সমাজে আমি ইয়াত লৰিম কাকো আমি নেৰিম প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী কিবা আহ্বান জনাব নেকি মুখ্যমন্ত্ৰীত আমি এইটো আহ্বান জনাইছোঁ আমাক এই জিয়াৰ বিজিয়াৰ সম্বন্ধে কিবা এটা যদি আমাক কিবা এটা দিয়ে কি আমি সহযোগিতা দিলে আমি তাৰ ওচৰত মানে বহুত আমাৰ পাৰ্থক্য এইটোৱে আমি কিবা এটা মীমাংসা আমি চাইছোঁ মুখ্যমন্ত্ৰীৰ ওচৰত এইটো আমাৰ আবেদন থাকিলে মুখ্যমন্ত্ৰীৰ লগত এই আমাৰ দৰসিং আহিছে আহি পেলাই ইয়াতে মিটিং চেটিং কৰিলে কৰাৰ পিছত কি ক'লে আমাৰ ইজিয়াৰ বিজিয়াৰ চব উঠি যাব লাগে ইয়াৰ পৰা টোপলা বান্ধি ভোট এনেও পাম আৰু আমাৰ ভোট পাৱা আছে আৰু ইয়াৰ পৰা চব ভোটৰ পিছত উঠি যাবগৈ বুলি টোপলা বান্ধি এনেকুৱা কৈছে হা এনেকুৱা পোৱাৰ পিছত চব আমাৰ মহিলাকেইটা গ'লগৈ আমাৰ বাঙালী মানে সব বাঙালি উঠি যাইতে লাগে এখান থেকে হ্যাঁ তো এখন কি কইছে আমরা বাঙালি যখন সব যাইতে লাগে এখন আমরা মোদি স্যারের কাছে কইতে আসি যে আমগো এখানে বসতি এখানে থাকতে লাগে আমরা আজকে আমার বাবা মা 80-90 বছর হয়ে গেল এই জায়গাতে থাকা এখন আমরা কই যাই আমরা এখন স্থান লাগেই আর আমরা এই জায়গা থেকে লড়মো না মরবুই লাগে এই জায়গাতে মরমু